হেল্ল' ফ্ৰেণ্ডছ, এইফালে চেও বনাব লৈছোঁ। চেও পেকেট এটা অনা দেখি শুন মানুহে খাওঁ খাওঁকৈ বনাবলৈ কৈ আছে। সি আকৌ চেওটোকে চেং মৰা বোলে। এইফালে ঘি অকণমান দি লৈছোঁ, এনেকৈ ভাজি, এইটোতো ভজা থাকেই বাৰু, অকণমান ভাজি লৈ এনেকৈ বনাম। মই ৰেচিপি বুলি দিয়া নাই বাৰু দেই, ডেইলি ব্লগ বনাইছোঁ কাৰণে তাতে অকণমান কিনো বনাইছোঁ, কি কৰিছোঁ তাকে দেখাই দিছোঁ। আৰু এইফালে বনাই আছোঁ। আৰু আপোনালোকে পেজত যদি সঁচাকৈ আগবাঢ়ি যাম বুলি ভাবিছে, অকণমান গঠনমূলকো কমেণ্ট কৰিব। মানে মই ৰাতিপুৱা গুড মৰ্ণিংটো দিওঁৱেই, আকৌ 10টা বজাত যদি ভিডিঅ' এটা দিওঁ তাতো অকল বেছি গুড মৰ্ণিং আহে, মানে সেইকাৰণেহে কথাটো কৈছোঁ দেই। আপোনালোকে চাই থকাসকলে বুজি পাব। বহুতেই ডাঙৰ ক্ৰিয়েটৰসকলে কৈয়ে থাকে নহয়, আপোনালোকে গঠনমূলক কমেণ্ট কৰিব বুলি। মানে ভিডিঅ'টো চাই ভিডিঅ'টোত কি আছে তাৰে ওপৰত কিবা এষাৰি লিখিলেই হ'ল আৰু। তাৰপিছত এইফালে হৈ গ'ল, দেউতাকলৈও বাঢ়ি থৈছোঁ। মানে আমি 4টা মা যিহেতু নাই, সেইবাবে আমি 4টালৈ ধুনীয়াকৈ বাঢ়ি লৈছোঁ। দেউতাক পোৱাহি নাই বাৰু, পাবহি এতিয়া আৰু। এইফালে পালেহিয়ে দেই। তাৰপিছত এইফালে বজাৰ কেইটামান কৰি আনিছে আৰু ঘৰুৱা বস্তু, হালধি টেমা, ঘি, পাপৰ, কি বুলি কয় এইবিলাক, মগুমাহ, আটা, এইফালে শাক পাচলি, কবি, এইবিলাক কিবাকিবি আনিছে। আৰু আজি ৰাতি বোলো ৰুটি খাম, সেই বুলি এইফালে ৰুটি বনাইছোঁ। ভিডিঅ'টো সেইদিনাৰে দেই, আজি এডিটিং কৰা এলাহত আজি দিছোঁ। মানে ৰাতি অলপ ৰুটি খোৱাটোৱে কৰিছোঁ আৰু লাহে লাহে বয়সো হৈছে নহয়, গাবোৰ অকণমান পাতলাব লাগে। সেই বুলি ভাত বনালে অকণমানতে হৈ যায়, মানে ভাতকেইটা পাতি দিলে হৈ যায়। ৰুটি বনালে আকৌ এখন অকণমান মেহনত হয় আৰু। আজিলৈও ভিডিঅ'টো ইমানেই দেই, ভাল পালে লাইক কমেণ্ট কৰিব।